দেই আপোনাক মিলাই লওঁ তাৰপিছত চৰ্চাৰ পিছত আজি যি পৰিষদীয় নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা ঘোষণা হ'ল তাৰপিছত আজি ৰৌতা সমষ্টিৰ প্ৰাৰ্থী হিচাপে আপোনাৰ বিজেপি দলে প্ৰক্ষেপ কৰিছে কি প্ৰত্যাশা কেনেধৰণে কি প্ৰস্তুতি আগবাঢ়িব আনন্দ প্ৰথমতে মোৰ আজি নিউজলৈ ধন্যবাদ আৰু মোৰ আমাৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসলৈ ধন্যবাদ যে আমাৰ BTCত বিজেপিয়ে যে প্ৰাৰ্থী দিছে ইয়াৰ কাৰণে যথেষ্ট ধন্যবাদ যে আগন্তুক নিৰ্বাচনত আমি আশাবাদী যে বিজেপি যিখিনি কেণ্ডিডেট দিছে BTCত সেইখিনি প্ৰতিটা সমষ্টিতে জিকিবলৈ সক্ষম হ'ব আকৌ মই কমপ্লিটলি প্ৰস্তুতি আছে যে ৰৌতা সমষ্টিত ৰৌতা 40 নম্বৰ সমষ্টিত মই যোন প্ৰাৰ্থী নাহক মই তাক পৰাজিত কৰিব আৰু মই জিকি যাব বিপুল ভোটত মই জিকিব এইটো মোৰ আশা কাৰ লগত প্ৰতিদ্বন্দ্বিতা হ'ব বুলি ভাবে ইয়াত যিহেতুকে 15টা বছৰে এটা দল শাসনত আছিল BPF দল তাৰপিছত কি ইছ্যু লৈ পেলাই কেনেধৰণে আপুনি আগবাঢ়ি যাব মোৰ মতেতো এতিয়া কাকো মই আমাৰ লগত প্ৰতিদ্বন্দ্বিতা হ'ব বুলি মই ভাবাই নাই গতিকে আমি বিপুল ভোটত বিজেপি ইয়াতে জয়যুক্ত হৈ আছে গতিকে মই ভাবোঁ যে আমাৰ পাৰ্টিৰ বাহিৰে ইয়াতে কোনো পাৰ্টিয়ে মানে আমাৰ লগত প্ৰতিযোগিতা কৰিব নোৱাৰিব সেইখিনি কথাটো মই ভাবিছোঁ ইয়াতে গতিকে আমি আজিৰ তাৰিখত এই মোৰ ঘৰৰ পৰা মই আজি চেলেঞ্জ দিছোঁ যে যোনে নাহক আমাৰ লগত চেলেঞ্জ কৰিবলৈ তেখেতসকলে আমাৰ লগত জিকিব নোৱাৰে কিয় কাৰণে আমাৰ লগত ৰাইজ আছে আৰু ৰাইজে কমপ্লিটলি সঁহাৰি দিছে আমাক যে আজিৰ তাৰিখত ৰাইজে ভোট দিবলৈ বিকল্প বিচাৰি পোৱা নাই BTAD যে আমি কাক দিলে ভাল হ'ব গতিকে ভাৰতীয় জনতা পাৰ্টিকে আজিৰ তাৰিখত ৰখি আছিল যে ৰাইজে আমি ভাৰতীয় জনতা পাৰ্টি আজিৰ তাৰিখত আমি আৰু পাছলৈও আমি বিপুল ভোটত ৰৌতা সমষ্টিত বিজেপি জিকি আছে ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ বক্তব্য হ'ল আগন্তুক দিনত যে 12 তাৰিখে যিটো নেকি BTC গভৰ্ণমেণ্ট ফৰ্ম হ'ব তাতে নতুন গভৰ্ণমেণ্ট হ'ব এইটোৱে হ'ব বিজেপি চৰকাৰ